হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ। তোমালোকে যদি এইটো চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজি আমি তিনিটা টেন্সৰ বিষয়ে আলোচনা কৰিম: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। এই তিনিটা টেন্সৰ ভিতৰত যিবিলাক ইণ্ট্ৰগেটিভ চেণ্টেন্স আছে সেইবিলাক আলোচনা কৰিম। তেনেহ'লে এক নম্বৰটো চাওঁ যে ইয়াতে কি কৈছে যে আজিকালি তেওঁ ক'ত থাকে। এক নম্বৰটো কি হ'ব? আজিকালি তেওঁ ক'ত থাকে ইংৰাজীত হ'ব হোৱেৰ ডাজ হি লিভ দিছ ডেজ। দুই নম্বৰটো হৈছে আপোনাৰ প্ৰিয় খাদ্য কি, যে হোৱাট ইজ ইয়ৰ ফেভাৰেট ডিছ। তিনি নম্বৰটো হৈছে ৰাতিপুৱা আপুনি কেতিয়া উঠা, হোৱেন ইউ গেট আপ ইন দ্য মৰ্ণিং। তাৰপিছত চাৰি নম্বৰটো হৈছে ঘটনাটোৰ বিষয়ে আপোনাৰ মতামত কি, হোৱাট ইজ ইয়ৰ অপিনিয়ন ইন দিছ মেটাৰ। পাঁচ নম্বৰটো হৈছে তেওঁ সাৱলক হয়নে, হেজ হি কাম অফ এজ। এই পাঁচটা আছিল প্ৰেজেণ্ট টেন্সৰ। এতিয়া পাষ্ট টেন্সৰ ইণ্ট্ৰগেটিভ চেণ্টেন্সবিলাক দেখিম। ইয়াতে এক নম্বৰটো হৈছে যোৱাকালি তুমি কলৈ গৈছিলা, হোৱেৰ ডিড ইউ গো য়েষ্টাৰডে। দুই নম্বৰটো হৈছে তেওঁ পৰীক্ষাত কিয় অকৃতকাৰ্য হৈছিল, হোৱাই ডিড হি ফেইল ইন দ্য এক্সামিনেশ্যন। তিনি নম্বৰটো হৈছে শিক্ষকে তেওঁক কিয় শাস্তি দিছিল, হোৱাই ডিড দ্য টিচাৰ পানিছ হিম। এইটো হৈছে তিনি নম্বৰ। আৰু আছে চাৰি নম্বৰটো হৈছে তেওঁৰ উন্নতিৰ ৰহস্য কি আছিল, হোৱাট ৱাজ দ্য ছিক্ৰেট অফ হিজ ছাকচেছ। পাঁচ নম্বৰটো হৈছে তেওঁ কেনেকৈ ইমান সোনকালে পদোন্নতি পাইছিল, হাউ ডিড হি গেট হিজ প্ৰমোশ্যন ছ' আৰ্লি। এই পাঁচটা আছিল পাষ্ট টেন্সৰ। তাৰপিছত এতিয়া চাম ফিউচাৰ টেন্সৰ। ফিউচাৰ টেন্সৰ এক নম্বৰ হৈছে তোমাৰ ফলাফল কেতিয়া ওলাব, হোৱেন উইল ইউ ৰেজাল্ট বি আউট। তাৰপিছত দুই নম্বৰটো হৈছে আপুনি মোক 500 টকা ধাৰ দিবনে হ'বনে, উইল ইউ লেণ্ড মি 500 rupees। তিনি নম্বৰ হৈছে আপুনি গুৱাহাটীৰ পৰা কেতিয়া ঘূৰি আহিব, হোৱেন উইল ইউ ৰিটাৰ্ণ ফ্ৰম গুৱাহাটী। তিনি নম্বৰটো হৈছে এইটো ডাবল হৈ গৈছে। চাৰি নম্বৰটো হৈছে আপুনি এই কামটো কৰিব পাৰেনে, উইল ইউ বি এবল টু ডু দিছ ৱৰ্ক। এণ্ড পাঁচ নম্বৰ হৈছে আপুনি মোক এই ঘটনাত সহায় কৰিবনে, উইল ইউ হেল্প মি ইন দিছ মেটাৰ। এইকেইটা আছিল ফিউচাৰ টেন্সৰ। আৰু এনেকুৱা ভিডিঅ' লৈ আহিম, আপোনালোকে